এইখিনি হৈছে মোৰ চিক্ৰেট মছলা, কাকোকে নকওঁ, ক'লে চবে বনাব, সেইকাৰণে কাকোকে নকওঁ, খালি চাই থাকা। মছলাখিনি এনেকৈ ভাজি লওঁ ধুনীয়াকৈ। আজি কোনে পায় আৰু এয়া, আজি এইটো হৈছে লোকেল মুৰ্গী, কোনে পায় আৰু আজি তেল আলু দি দিছোঁ। একদম মিহলাই একদম ধুনীয়াকৈ ধুনীয়াকৈ মিলাই ল'লোঁ। মছলাখিনি সোমাই যাওক যাতে খাবলৈ আৰু মজা লাগে। শুকানকৈ ভাজি লওঁ আৰু অলপ, বাছ এনেকৈ ধুনীয়াকৈ থাক, অলপমান মছলাখিনি সোমাই লওক, তাৰপিছতহে বাকীখিনি দি আছোঁ। জুইটো কমাই লওঁ বাছ। এতিয়া ধুনীয়াকৈ অকণমান সময় ৰখি আকৌ এবাৰ ধুনীয়াকৈ এনেকৈ থাকক, ঢাক মাৰি দিওঁ অলপ সময়। তাৰপিছত এই মছলা পিছা যে পানীখিনি এতিয়া যে ধুনীয়াকৈ মাংসখিনি দি দিম আৰু টেষ্টি হ'ব। বাছ এতিয়া মিহলাই থৈ দিম। এতিয়া যাব মোৰ চিক্ৰেট গৰম মছলা, এইটোতো আৰু কাকোকেই নকওঁ বে, ক'লেটোতো আৰু চবৰে পেটৰ মানে ভোকত থাকিব নোৱাৰিব। এতিয়া ইয়াতে ঢালি দিওঁ, ঢালি লৈ পেলাই তলৰ মোৰ বিল্ডিঙৰ তলৰ গোটেই মানুহৰ ভোক লাগি যাব, আজি গোন্ধতে ভোক লাগি যাব। তহঁতে কলকলাই থাক, মই আজি এক কুকাৰ ভাত খাম। অলমষ্ট মোৰ হৈয়ে গৈছে আৰু এয়া লোকেল মুৰ্গী।